ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি দশম শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ পাঠটিৰ 5.2 অনুশীলনী কেইটামান কৰি দিম তোমালোকে অংকটো ভালকৈ চাবা ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা গতিকে পাঠটোলৈ যাওঁ এতিয়া অনুশীলনী 5.2 মই 1 আৰু 2 3 কেইটা অংক কৰি দিম এই অংককেইটা কৰাৰ আগতে তোমালোকক এটা বস্তু লাগিব কি সমান্তৰ প্ৰগতি এনতম পদটো কি তে এনতম পদটো আমাৰ আছিল an a plus n minus 1 into d এইটো আছিল আমাৰ এনতম পদ an ইয়াত an ক এনতম পদ বুলি কয় a ক প্ৰথম পদ বুলি কয় n টো পদৰ সংখ্যা বুলি কয় আৰু d টো সাধাৰণতৰ এইটো তোমালোকে পাইছিলা এইটো আমি জানো যে এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হিটো কিমান সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হিটো কি যে সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি আছে আমি জানো যে এইটো a plus d a plus twice d a plus 3d এইটো সমান্তৰ প্ৰগতি এটা এই সমান্তৰ প্ৰগতি এটাৰ পদবিলাকৰ এটা সাধাৰণ আৰ্হি এইটো পদ দেই এইবিলাক প্ৰত্যেকটো একটা পদ যে সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হি বুলি আমি এতিয়াও বুজি পাম ইয়াত প্ৰথম পদ a হ'ব আৰু সাধাৰণতৰ d হ'ব তে ইয়াত তোমালোকে চোৱা এইটো a1 যে আমাৰ a1 মানে আমাৰ a হ'ল সাপোজ এইটো এটা পদ প্ৰথম পদ এইটো প্ৰথম পদ দ্বিতীয় পদটো হ'ব a2 বুলি আমি লিখিব পাৰো দ্বিতীয় পদ ইয়াক আমি আছো a plus d লিখিছো কেনেকে তৃতীয় পদ a plus twice d লিখিছো এনেকে আমাৰ গৈ আছে ধৰক আমি এটা সময়ত কি পাম a n পালো তেতিয়া a plus কি হ'ব n minus 1d এটা চোৱা ইয়াত n আছে এটো n minus 1 হৈছে এক কমি গৈছে ইয়াত 1 আছে ইয়াত আমাৰ 1 minus 1 হ'ব লাগিব মই লিখি আছো এটো তোমালোকে সৰ এটো আমাৰ a plus 1 minus 1d সেইকাৰণে আমাৰ এটো 0 হ'ব 0 into d আমাৰ a হ'ব নেক্সট চাবা ইয়াত d ৰ আগত হক আছে 1 গতিকে আমি এটো দ্বিতীয় পদটো আমি এনেকৈ লিখিব পাৰো 2 আছে নহয় আমি 2 বিয়োগ 1 লিখিব পাৰো এনেকৈ লিখিব পাৰো তৃতীয় পদ থাকিলে আমি কি লিখিব পাৰিম চোৱা এতিয়া তোমালোকে চোৱা আমি 1 হোৱাৰ কাৰণে 1 minus 1 এটা এক পদ কমি গৈছে গতি আলটিমেটলি আমাৰ কি হ'ব a পদটোই হ'ব সেইকাৰণে বহুতে নিলিখে এটো প্ৰথম পদটো সদায় a হয় a1 a2 মানে তোমালোকে কি লিখিবা ইয়াত 2 হোৱাৰ লগে লগে d ৰ আগত 1 ৰাখিবা তাৰমানে 2 minus 1 লিখিব পাৰি 3 হোৱাৰ কাৰণে ইয়াত 2 লিখিবা 1 কমা দিবা কেনেকৈ হ'ল 3 বিয়োগ 1 ইয়াত এটা 3 4 গৈ থাকিব নেকি আপ টু nতম পদ an এটা a plus n minus 1d এই n আছে 1 কমি গৈছে গতি এই শেষ পদ বুলি কয় n টু শেষ পদ গতি ইয়াত l আখৰে বুজায় তোমালোকে এটা কথা মন কৰিব পৰা ইয়াত কিবা কাৰণ তোমালোকক ধৰ a n plus 1 পদটো লাগে তেতিয়া তোমালোকে কি লিখিবা a plus ইয়াত n ৰ ঠাইত তুমি n plus 1 বহাই দিয়া বিয়োগ 1 হ'বই গতি কি হৈ গ'ল a plus n d হ'ব চোৱা 1 আমাৰ 1 কমি গৈছে ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত n plus 1 আছে 1 কমাই দিয়া n হ'ব a plus n d এনেকে ধৰণৰ তোমালোকৰ এই সূত্ৰটো তোমালোকে ইমানখিনি জানিলে সূত্ৰটো মেইন জানিব লাগিব এই সূত্ৰটো তোমালোকৰ কোনটোৱে কি বুজায় চাবা এইটো হ'ল an এইটো কয় nতম পদ এইখিনি তোমালোকে জানিব লাগিব এত a মানে হ'ল প্ৰথম পদ n মানে হয় কি হ'ব
n মানে পদ সংখ্যা d মানে সাধাৰণতৰ এইখিনি কথা তোমালোকে নিশ্চয় জানিব লাগিব আৰু ইয়াত এইখিনি তোমালোকৰ পদ সংখ্যা মানে তোমালোকৰ ধৰ যিমানটা পদ দিছে ইয়াত ধৰ তোমালোকৰ এই ধৰা ইয়াতে 10 7 4 এই পদটো আমি 30তম পদটো উলিয়াব লাগে সেই 30তম পদটো হ'ব পদ সংখ্যা সেইটো পদ সংখ্যা বুলি কয় যেটা পদ থাকে সেইটো পদ সংখ্যা বুলি কয় গতিকে এটো নিশ্চয়খিনি বুজি পালা এতিয়া এখন তোমালোকে কিতাপখন দবা তোমালোকৰ 5.2 ত অনুশীলনী 1 ৰ এখন তালিকা দিয়া আছে মই ওপৰখিনি লিখা নাই এইবিলাক এটা মান দিয়া আছে তালিকাখনত a ৰ মান দিয়া আছে কিটা 7 এক নম্বৰটোত a ৰ মান 7 দিয়া আছে d ৰ মান কি দিয়া আছে 3 n ৰ মান 8 দিয়া আছে এই খালি ঠাইখিনি উলাব লাগে এক নম্বৰটো গতিকে আমি সলিউশন আমি এক নম্বৰটো কৰি আছো একৰ এক নম্বৰটো সাপোজ এটা আমি কি কৰিব ইয়াত a মানে কি দিয়া আছে 7 তে মই ইয়াত চাব লাগিব আমি an ৰ মানটো উলাব লাগিব গতিকে আমি জানো যে সবা an তোমালোকে সূত্ৰটো লিখি লবা an a plus n minus 1 d গতিকে ইয়াত তুমি ডাইৰেক্ট বহাই যোৱা a ৰ মান তোমাক কি দিছে a ৰ মান 7 দিছে তে 7 বহাই দিয়া তে n ৰ মান কিমান দিয়া আছে 8 দিয়া আছে 8 বহাবা n ৰ ঠাইত বিয়োগ 1 আৰু d ৰ মান কি দিয়া আছে 3 দিয়া আছে ইয়াত 3 বহাবা পূৰণ 3 গতিকে ইয়াত 7 প্লাস এটা কি হ'ব 7 হ'ব এটো বিয়োগ পূৰণ 3 গতিকে 7 যোগ 21 তে কি হ'ল 28 গতিকে এই ফিলিং দা ব্ল্যাঙ্কসটো কি হ'ব 28 হ'ব ইয়াত 28 হ'ব 28 ইয়াত 28 হ'ল এটা নিশ্চয় বুজি পালা খালি ঠাই পকাই কেনে কৰিব পাৰি তাৰ পিছত চোৱা পিছৰটো চোৱা 2 নম্বৰটো চোৱা এতিয়া আমি 2 নম্বৰটো কৰিম খালি ঠাই পকাই 2 নম্বৰটো কি দিয়া আছে a ৰ মান দিয়া আছে -18 তাৰ পিছত প্ৰথমতে a ৰ মান চাও a ৰ মান তোমাৰ কিমান দিয়া আছে 0 চোৱা a ৰ মান 0 দিয়া আছে গতিকে 0 বহাই দিয়া 0 a ৰ মান কি দিয়া আছে চোৱা a ৰ মান -18 এত -18 বহাই দিয়া প্লাস তাৰ পিছত n ৰ মান দিয়া আছে 10 n ৰ মান দিয়া আছে 10 ইয়াত 10 বহাবা n ৰ ঠাইত 10 বিয়োগ 1 কি ৰ মান উলাব লাগে d ৰ মানটো উলাব লাগে d ৰ মান থাকি যাব এটা d টো এটো d ৰ মান গতিকে ইয়াত 0 প্লাস -18 প্লাস ইয়াতে কি হ'ব 9d হ'ব তে তুমি এই মাইনাসটো ইফালে লৈ পাৰিবা কি হ'ব 18 হ'ব এফালে 9d হ'ব গতিকে ইফালে 9d টো লৈ আহিবা সুবিধাৰ কাৰণে এফালে 18 লিখিলা তে d ভ্যালু কি হ'ব এতিয়া 18 হৰণ 9 2 d ভ্যালু কি বলা 2 গতিকে ইয়াত কি হ'ব 2 হ'ব ইয়াত 2 হ'ব প্ৰিন্ট এড্ৰেছ সোয়া a ৰ মান কি দিছে 0 an 0 বহালা এন্ডম পদ a মানে কিমান দিছে -18 a মানে -18 দিছে মানটো হবা n মানে কি দিছে n মানে 10 দিছে 10 বহাবা বিয়োগ 1 d মানে নাই দিয়া থাকি যাব গতিকে -18 প্লাস এটো 10 ৰ পৰা 9 9d হ'ব গতিকে এই মাইনাসটো ইফালে লৈ আহা 18 টো কি হ'ব মাইনাসটো আছে ইফালে হেকে প্লাসত হ'ব প্লাস 18 হ'ব 9d আছে তে 9d সমান 18 হ'ল গতিকে d ৰ ভ্যালু কি হ'ব 9 ৰে 18 সংখ্যা 2 বাহুল গতিকে তেনে ধৰণৰ ফিল দা ব্ল্যাঙ্কস বিলাক আমি কৰি যাব পাৰো এটা নেক্সটটো চাবা একে সহজে নেক্সটটো চাবা তোমালোকে নেক্সটটো চোৱা নেক্সটটো কিমান দিছে চোৱা 3 নম্বৰটো 3 নম্বৰটো চোৱা আকৌ এনেকে ধৰ চোৱা এখিনি নাই দিয়া এই ভ্যালু গতিকে ইয়াত চাবা কি an ৰ ভ্যালু দিয়া আছে চাবা an ৰ ভ্যালু গো -5 গতিকে ইয়াত -5 বহাবা -5 এই ভ্যালু নাই থাকি যাব এই ভ্যালু নাই প্লাস n ৰ ভ্যালু কিমান দিয়া আছে 18 ইয়াত 18 লিখিলা বিয়োগ 1 পূৰণ d ভ্যালু কি দিয়া আছে d ভ্যালু -3 তে এবাৰ চেক কৰি লবা ঠিকে আছে না চোৱা an ৰ ভ্যালু -5 a ভ্যালু নাই দিয়া n ৰ ভ্যালু 18 -1 হ'ব সূত্ৰ মতে ইনটু d ভ্যালু -3 তে এইখিনিলৈকে তোমালোকৰ মানটো বহা হ'ল -5 তে a
ইয়াত হ'ব 17 চোৱা 17 পূৰণ -3 এতিয়া -5 a এটা প্লাস এ মানে আছে মাইনাস হ'ব হা এতিয়া এটো হ'ব 51 হ'ব 51 3 51 ঠিক আছে এতিয়া এটি ভ্যালু আহিবা -5 এটি ভ্যালু প্লাস কি হ'ব 51 ই গতিকে আমাৰ বিয়োগ কৰি দিয়া 46 ই গতিকে এই ভ্যালু কি পালো 46 গতিকে 8 থাত কি হ'ব 46 হ'ব ইয়াত 46 হ'ব এটো 46 গতিকে এতিয়া তোমালোকৰ আমি তালিকাখন সম্পূৰ্ণ কৰা হৈ গ'ল ভালকৈ চাবা ইয়াতে অসুবিধা একো নাই মানকেইটা ডাইৰেক্ট বহাই দিবা -5 a ভ্যালু নাই n ৰ ভ্যালু 18 d ভ্যালু -3 বহাই যাবা তাৰ পিছত a + 17 পূৰণ -3 51 গতিকে এফালে মাইনাস হ'ব এটা মাইনাস টো ইফালে প্লাস হ'ব আহিলে 51 টো এর মানে কি 40 বিয়োগ কৰিলে 46 হ'ব গতিকে তাৰ পিছত তোমালোকৰ a ভ্যালু ওলাই গ'ল 46 গতিকে তোমালোকে নিশ্চয় এইটা বুজি পাইছা অসুবিধা একো নাই তালিকাখন ফিল আপ কৰাটো বুজি পাইছা এতিয়া চাবা নেক্সট চোৱা 2 নম্বৰ অংকটা চোৱা 2 নম্বৰৰ অংকটো সলিউশন চোৱা আমি 2 নম্বৰ সলিউশন কৰিম এতিয়া 2 নম্বৰ একটো চাবা এটা অংক আছে ইয়াত দিয়া আছে এইটো সমান্তৰ প্ৰগতিত আছে আৰু 30 স্তম্ভটো উলাব লাগে গতিকে আমি অংকটো চাবা আমাৰ a মানে আমাৰ হ'ব 10 a মানে 10 হ'ব প্ৰথম পদ a আখৰ বুজায় d মানে তোমালোকে উলিয়াই ল'ব লাগিব d মানে কি লিখিবা এই 7 ৰ পৰা এটো বিয়োগ কৰি দিবা 10 7 বিয়োগ 10 কৰিলা কি পাবা -3 পাবা কেইতম পদ উলাব লাগে পদ সংখ্যা ইয়াত এই পদ সংখ্যাত কি হ'ব 30 হ'ব 30 তম পদটো উলালে হৈ যাব ৰেটিভ ডাইৰেক্ট সূত্ৰটো লিখি দিয়া অংকটো উলাই যাব এই সূত্ৰটো আমাৰ কি আছিল এটো আমাৰ 30 তম পদ a মই ডাইৰেক্ট লিখি দিছো এই সূত্ৰ লিখি থোৱা আছে n অৰ্থাৎ কি বহাবা 30 বহাবা ইজ গেলু 8 থাত কি বহাবা 10 প্লাস n অর্থাৎ কি বহাবা 30 পদ সংখ্যা 30 আছে 30 বিয়োগ 1 আর পূরণ d ভ্যালু কিমান -3 বহালা হৈ গল এতিয়া ইয়াতে কৰা 10 ইয়াতে হ'ব প্লাস সোয়া ইয়াতে 29 হ'ব ইনটু -3 হ'ব তে পূৰণ কৰি দিয়া গতিকে 10 প্লাস এ মানে আছে -87 সোয়া 87 হলে সোয়া গতিকে 3 9 7 2 3 6 7 8 হৈ গল ইয়াত কি হল মাইনাস হ'ব মাইনাস কি হ'ব 77 হ'ব 77 তাৰমানে আমি কি গম পালো 30 তম পদটো কিমান হ'ব শুদ্ধ উত্তৰটো কি হ'ব c2 হ'ব এটো c2 শুদ্ধ উত্তৰ হ'ব তাৰ পিছত চোৱা নেক্সট টো এটো বুজি পাইছা নিশ্চয় অসুবিধা একো নাই এতিয়া তোমালোকে সমান্তৰ প্ৰগতিত থকা লুপ্ত পদবিলাক উলিয়াব লাগে গতিকে লুপ্ত পদবিলাক কেনেকৈ উলিয়াবা এটো বুজি পাবা চোৱা এটো কিন্তু সমান্তৰ প্ৰগতিত আছে তোমালোকক সমান্তৰ প্ৰগতিত থকা এটো সমান্তৰ প্ৰগতিত আছে যে আমাৰ সমান্তৰ প্ৰগতিত কি আছে 2 এখিনতে এটা বক্স আছে একিটা খালি উলাব লাগিব ইয়াত কি হল লুপ্ত পদটো উলাব লাগিব 26 আছে এটো ই কিন্তু সমান্তৰ প্ৰগতি আছে গতিকে ইয়াত প্ৰথম পদ কি আছে চোৱা প্ৰথম পদটো আমাৰ এটো a1 ইয়াত a1 আমাক দিয়া আছে a1 ইকুয়াল 2 দিয়া আছে আৰু কি দিয়া আছে এটো প্ৰথম এটো লুপ্ত পদ এটো a3 দিয়া আছে a3 দিয়া আছে 26 দিয়া আছে যে লুপ্ত পদটো হ'ব এটো a2 আমাৰ লুপ্ত পদ হ'ব এইটো লুপ্ত পদ তে তোমালোকে এটা কথা মন কৰিবা a1 টো সদায় প্ৰথম পদ গতি আমাৰ এটো এটো মানে হল a এৰ ভ্যালু তে ইয়াত a3 মানে আমি কেনেকৈ লিখিব পাৰিম চোৱা ইয়াতে তুমি লিখি দিয়া a3 মানে হল আমাৰ এটো যেহেতু সমান্তৰ প্ৰগতি আছে গতিকে ইয়াত আমাৰ প্ৰথম পদটো a আৰু সাধাৰণতৰ d ধৰিব লাগিব এটো প্ৰথম পদ a আৰু সাধাৰণতৰ d তোমালোকে ধৰি লবা প্ৰথম পদ a আৰু সাধাৰণতৰ d এই প্ৰগতিটো
গতিকে ইয়াত তোমালোকে লিখি ল'বা ধৰা হ'ল প্ৰগতিটোৰ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণতৰ অন্তৰ D তেতিয়াহ'লে আমাৰ A1 মানে 2 হ'ব ইয়াত চাবা এতিয়া A3 মানে তোমালোকে কি লিখিব পাৰিবা A plus 2D এইটো শিকাই দিছোঁ মই অলৰেডি চোৱা কেনেকৈ হ'ব যদি 3 থাকে ইয়াত 2 লিখি দিবা ডাইৰেক্ট এতিয়া সহজ আৰু 3 থাকিলে কি লিখিবা 2 লিখিবা 2D লিখিবা তে A মানে তোমালোকে পাইছা এইটো A হ'ব ইয়াত A1 মানে 2 নহয় এইটো 8 ঠাইত 2 বহিব ইয়াত twice D 26 ইয়াত যেহেতু আমাৰ A মানে তোমাৰ কি হ'ব 2 হ'ব এইটো এতিয়া 2 টো তুমি হিফালে লৈ যোৱা twice D 26 বিয়োগ 2 হ'ব গতিকে ইয়াত হ'ব 24 হ'ল এটাকে D মানে 24 ৰকেৰ সংখ্যা 2 দি হৰণ কৰি দিয়া গতিকে 12 গতিকে আমি কি পালো A মানো পালো D মানো পালো তে লুপ্ত পদটো আছিল এইটো A2 গতিকে লুপ্ত পদটো কি হ'ব এইটো লুপ্ত পদ A2 মানে আমি কি লিখিব পাৰিম A plus D লিখিব পাৰিম ইয়াত 2 থাকিলে ইয়াত 1 কমি যাব এইটো 2 আৰু এইটো কিমান হ'ল তোমাৰ 12 গতিকে 14 হ'ব গতিকে আমাৰ লুপ্ত পদটো কি হ'ব 14 হ'ব তে এইটো আমাৰ হৈ গ'ল আৰু এটা আছে তোমালোকে এইটো হয়তো পাৰিবা যেন লাগে এইটো লুপ্ত পদ 14 হ'ল নেক্সটটো চাবা ইয়াত তোমালোকে প্ৰথম পদ সাধাৰণতে ধৰি ল'বা এইটো দিয়া আছে এনেকে এইটো দিয়া আছে এটা বক্স এইখিনি নাই এইটো পদ আছে 13 নেক্সট পদটো নাই এইটো লুপ্ত পদ আৰু ইয়াত 3 এইটো হ'ব 3 ৰ 2 নম্বৰটো গতিকে মই হ'ব তোমালোকে পাৰিবা এইটো ইয়াত প্ৰথম পদটো কি হ'ব এইটো হ'ব লুপ্ত পদ আৰু তৃতীয় পদটো লুপ্ত হ'ব ইয়াত A1 হা আৰু ইয়াত হ'ব 2 3 A3 A1 আৰু A3 পদ দুটা লুপ্ত পদ ইয়াত লুপ্ত পদ দুটা ফাৰ্ষ্ট তোমাৰ চাইবা এইটো এটা লুপ্ত পদ হৈ আছে এইটো লুপ্ত পদ A1 আৰু এটা লুপ্ত পদ আছে এইটো চোৱা এইটো A1 A2 A3 হ'ব এইটো A3 হ'ব গতিকে দিয়া পদ কেইটা তোমালোকে চাবা ইয়াত দিয়া পদটো এইটো আছে গতিকে ইয়াতো তোমালোকে ধৰি ল'ব পাৰা ধৰা প্ৰথম পদ A সাধাৰণত D তোমালোকে যদি ধৰি ল'ব পাৰা এটা ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A বা তোমালোক মই ডাইৰেক্ট কৈ দিছো সমান্তৰটোৰ প্ৰথম পদ A আৰু সাধাৰণতৰ D অন্তৰ সাধাৰণতৰ D ধৰি ল'লে সুবিধা হয় ইয়াত আমাৰ এইটো পদ আমাৰ পাইছো আমি এইটো পদ কি হ'ব A2 হ'ব A2 মানে কি দিয়া আছে 13 গতিকে আমাৰ A2 হলে এইটো হ'ব A প্লাস কি হ'ব D হ'ব 13 এইটো 1 নম্বৰ ধৰিলা 1 নম্বৰ আকৌ এটা আছে লুপ্ত পদ এইটো আছে A1 A2 এইটো হ'ব A2 পদ আৰু এইটো হ'ব A4
A4 গতিকে ইয়াত হ'ব A4 টো আমি জানো এইটো এটা দিয়া আছে 3 দিয়া আছে গতিকে A4 হলে A প্লাস কি লিখিবা 3 দি লিখিবা এইটো নাম্বার কি দিলা 2 নম্বৰ দিলা দে আমি 1 নম্বৰ এইটো লিখিলো A2 টো লুপ্তপদ হৈ আছে আৰু A4 টো লুপ্তপদ হৈ আছে A4 থাকিলে 3 দি লিখিবা 2 থাকিলে 1 কমা দিবা 1 লিখিবা গতিকে এইটো মই বুজাই দিছো তে তোমালোকে 1 নম্বৰ পৰা 2 নং বিয়োগ কৰিব পাৰা 2 নম্বৰ পৰা 1 নং বিয়োগ কৰিলে A আৰু D মান পাই যাবা তে 1 নং বিয়োগ 2 নং কৰি দিয়া গতিকে 1 নং টো তোমাৰ এখিনি আছে A plus D বিয়োগ 2 নং বিয়োগ চিহ্ন ব্ৰেকেট দিবা A plus twice D A plus 3 দি আছে 3 দি লিখিবা ইয়াত কি আছে 1 নম্বৰ 13 আছিলে আৰু এফালে -3 হ'ব বিয়োগ কৰি দিছো তে ইয়াত তোমালোকে চোৱা A plus D plus A মানে মাইনাস ইয়াত হ'ব 10 ইয়াত তোমালোকে কি কেনসেল যাব এইটো কেনসেল যাব প্লাস মাইনাস ইয়াত থাকিব মাইনাস twice D 10 এটাকে তোমাৰ D ৰ মানটো উলাই লোৱা D = 10 মাইনাস টু কৰা -5 গতিকে এতিয়া D ৰ মানটো তোমালোকে বহাই দিয়া 1 নম্বৰত তোমালোকে D ৰ ভ্যালু 1 নম্বৰত বহাই দিয়া তে উপৰখিনতে মই মুছি দিছো এইখিনি কৰি বা এইখিনি কৰি দিছো এতিয়া এইখিনি কৰি দিছো এতিয়া আমি D ৰ ভ্যালুটো বহাই দিওঁ D 1 নম্বৰত D ৰ মান বহাই 1 নম্বৰত D ৰ মান বহুৱাই তে 1 নম্বৰটো কি আছিল A plus D আছিল 13 গতিকে আমাৰ D ৰ মান বহাই দিয়াতে -5 13 তে A ৰ ভ্যালু কি হ'ব 13 18 এতিয়া তোমালোকে চোৱা তোমালোকে দুটা মান পালা D ৰ মানও পালা আৰু A ৰ মানও পালা গতিকে A ৰ মান আমাৰ -5 ওলাল আৰু A ৰ মান 18 ওলাল আৰু D ৰ মান -5 গতিকে এতিয়া তোমালোকে চোৱা এতিয়া আমি কোড বহাই দিম এটো আমি লুপ্তপদ দুটাত বহাই দিম লুপ্তপদ আমাৰ কি আছিল ফাৰ্ষ্টত A1 আছিল A1 টো লুপ্তপদ আছিল গতিকে A1 এটো প্ৰথম পদটো 18 হ'বই এটো 18 হ'ল চোৱা এইটো লুপ্তপদ এটা আৰু এটা লুপ্তপদ কি আছিল এইটো আছিল A3 তে A3 মানে আমি কি লিখিব পাৰিম A3 আছিল চোৱা A3 মানে লিখিব পাৰিবা A plus twice D এক কমা দিবা সদায় এক কমা দিবা তে A ভ্যালু কিমান বলে আমি A ভ্যালু বলো 18 এটো A1 লুপ্তপদ তাৰ মানে অৰ্থাৎ এটো A1 মানে A এটো এটা মনত ৰাখিবা ইয়াতে 18 লিখিলা তোমালোকে এটো A লিখিলে লুপ্তপদ প্ৰথম পদটো A বুলি হলো একো নহয়টো তোমালোকে ইয়াত A মানে 18 লিখিলা twice আৰু D মানে -5 পাইছো চোৱা D মানে -5 গতিকে কি হ'ল 18 -10 গতিকে 8 ওলাই গ'ল গতিকে A3 মানে কি ওলাল তোমালোকৰ A3 মানে আমাৰ 8 ওলাল গতিকে তোমাক লিখি দিব পাৰিবা লুপ্তপদ দুটা আমাৰ এটাকে নিৰ্ণয় লুপ্তপদ দুটা হ'ব 18 আৰু 8 এটাকে নিৰ্ণয় লুপ্ত পদ দুটা কি হ'ব 18 এটা হ'ব আৰু 8 হ'ব তেতিয়া তোমালোকে এইটো A1 মানে এইটো প্ৰথম পদ সদায় এই প্ৰথম পদ আমি কি পালো আমাৰ 18 পালো আৰু A3 আহিব A3 কি 8 পালো এইটো ফিল নাম ব্ল্যাঙ্কস হৈ গ'ল লুপ্তপদ দুটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো